আলু কিমান দচা ইয়াৰ পৰা পানীটো কালেক্ট কৰা হয় আৰু ইয়াতে তুলসী বুলি কয় নহয় ইয়াতে চাহ কিমান ওচৰতে লাগি আছে ঘৰ বনাই থৈছে এইটো কি যে মজা নহয় নে জুম কৰি আপোনালোকক দেখুৱাই চাওঁচোন কেনেকুৱা লাগে চাহ ওচৰতে লাগি আছে আৰু চাহ এই একেবাৰে কিমান মিটাৰৰ তলত আছে পানী চাহ ইয়াৰ পৰাই কালেক্ট কৰা হয় পানী ছাপ্লাই কৰা হয় হয় নিশ্চয়কৈ ভয় কৰিবলগীয়া নহয় নে ইয়াতে পৰি গ'লেতো গ'লেই এনিৱে বাৰু আপোনালোকে নিশ্চয়কৈ চাই থাকিব ভিডিঅ'টো স্কিপ নকৰি সঁচাই ভাল লাগিব হাই গাইজ আপোনালোক সকলোলৈকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নিৰ্মল মুম্বাই ব্লগছলৈ আজি মই আপোনালোকক এটা খেতি কৰি থৈছে মই ইয়াতে এই খেতিটো আমাৰ অসমত দেখি পোৱা নাই অলপ ডিফাৰেঞ্চ যেন মই দেখিছোঁ বা অনুভৱ কৰিছোঁ এইকাৰণে আপোনালোকৰ ওচৰত মই শ্বেয়াৰ কৰিব বিচাৰোঁ এইকাৰণে মই এই খেতিটোৰ তলিতে গুচি আহিছোঁ অলৰেডি আপোনালোকক দেখুৱাম নিশ্চয়কৈ আপোনালোকে যদি এই খেতিটোৰ নাম আপোনালোকে জানে যদি নিশ্চয়কৈ মোক কমেণ্ট কৰি জনাব নিশ্চয় সুখী হ'ম আপোনালোকৰ জৰিয়তে ময়ো জানিব পাৰিম হয় সেয়া চোৱা কি যে ভাল লাগে ন এতিয়া মোবাইলত কেনেকুৱা লাগিছে নাজানো এনেকৈ ইমান যে কালাৰফুল হয় এইকাৰণে মই আহিছোঁ আপোনালোকৰ ওপৰৰ পৰা মই দেখুৱাব বিচাৰিছিলোঁ চোৱা কি যে ভাল লাগে নহয়নে হয় নিশ্চয় আপোনালোকক মই সেয়া ইউটিউবৰ জৰিয়তে মই আপোনালোকক ভিডিঅ'ৰ জৰিয়তে আপোনালোকক ওচৰৰ পৰা জানিব বিচাৰোঁ এয়া চোৱা মই জুম কৰি আপোনালোকক দেখুৱাই দিছোঁ এইটো কোনটো খেতি আৰু নাম কি আপোনালোকে নিশ্চয় মেছেজ বক্সত আপোনালোকে কমেণ্ট কৰিব নিশ্চয় মই জানিব বিচাৰোঁ আপোনালোকৰ জৰিয়তে কাৰণ কেলৈ মই নাজানো এইটো হয় এইটো মই জানো কিন্তু এইটোৱে জানো খাই বুলি হয় ইয়াতে মই কি মোৰ জনা পালাৰ মতে অসমত এইটো খেতি নকৰে কিজানি হয় মহাৰাষ্ট্ৰৰ বিষয়ে মই জানো ইয়াতে মহাৰাষ্ট্ৰত যেতিয়া পকি কাটিবলৈ হয় তেতিয়া অলৰেডি ইহঁতক উখুৱাই মিলিং কৰি আহাৰ হিচাপে ব্যৱহাৰ কৰা হয় আমি যিটো ভাত খাওঁ চাউল খাওঁ এইটো ঠিক এনেধৰণে ইহঁতে এইটো ভাত খোৱাৰ পৰিৱৰ্তে এইটো খোৱা হয় সঁচাই মই খাই পাইছোঁ কিন্তু প্ৰটিন কেনেকৈ বা কি ভিটামিন আছে মই নাজানো কিন্তু সকলোৱে কয় প্ৰটিন বহুত আছে চাউলতকৈ বহু পৰিমাণে প্ৰটিন আছে বুলি কয় নিশ্চয় মোক বাহিৰৰ পৰা ভাল লাগি এইকাৰণে মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিবলৈ ওলালোঁ হয় নিশ্চয় আপোনালোকে মোৰ আশা থাকিল আপোনালোকে নিশ্চয় মেছেজ কৰি জনাব যে এইটো খেতিটোৰ নাম কি আৰু এবাৰ দেখুৱাই দিছোঁ চোৱা কি যে ভাল লাগে নহয়নে আৰু এবাৰ দেখুৱাই দিছোঁ চোৱা আগতে চৰি আৰু এসপ্তাহৰ আগত যে কি কালাৰফুল আছিলে মই তেতিয়া আহিব নোৱাৰিলোঁ অলপ ময়ো ব্যস্ততাৰ মাজতে থাকোঁ কাৰণ মই ইণ্ডাষ্ট্ৰীত কাম কৰোঁ যেতিয়া নিশ্চয় অলপ টাইমৰ অসুবিধা হয় ইয়াতে আৰু এটা কথা কওঁ ইয়াতে নিমপাত আমাৰ অসমত একেবাৰে নিম গছ একেবাৰে পাবলৈ নাই নহয়নে মই বহুত জেগা ঘূৰিছোঁ বহুত জেগা ফুৰিছোঁ আৰু আমাৰ গৰুটো নাই আৰু বহুত গাঁৱে বা বহুত চিটিয়ে ঘূৰিলোঁ কিন্তু নিম গছ পাবলৈ টান চোৱা ইয়াতে প্ৰতি খোজে আছে নহয় চোৱা ইয়াতে এটা আৰু ইয়াতে 5 মিটাৰ বা 4 মিটাৰৰ ডিষ্টেঞ্চতে প্ৰতি খোজে আছে চোৱা হয় নিম সঁচাকৈ এই পেটৰ কাৰণে বহুত ভাল বুলি কয় ইয়াতে মই এডাল ছিঙিয়ে লওঁ আপোনাৰ ওচৰত হয় নিশ্চয়কৈ হয় নিম গছ আপোনালোকৰ ওচৰত যদিয়ে পাৰা সকলোকে কওঁ মই এইটো ভিডিঅ'ৰ জৰিয়তে সকলো ঘৰতে এজোপা নিম গছ থাকিব লাগে বুলি মই ভাবোঁ কাৰণ কেলৈ নিম গছ অতি আৱশ্যকীয় বস্তু বুলি কৈছোঁ মই মেডিচিন বুলি কৈছোঁ কাৰণ কেলৈ পেটৰ কাৰণে ভাল বুলি মই শুনিছোঁ আৰু মই নিজেও ব্যৱহাৰ কৰি পাইছোঁ মোৰ যেতিয়া আগতে গেছ আছিলে তেতিয়া মই নিশ্চয় ৰাতিপুৱা ভাগত কালি পেটত খাইছিলোঁ সঁচাই ভাল লাগে নিশ্চয় আশা থাকিল নিশ্চয় আপোনালোকে নিজৰ ঘৰত এজোপাকৈ ৰুব আৰু ময়ো ডেফিনেটলি ৰুম এইবাৰ কাৰণ কেলৈ মোৰ ঘৰতো নাই হয় আজিকালি সকলোৱে কাৰণ কেলৈ কেমিকেলৰ বস্তু খাই সকলোৰে পেটত জমা হৈ গৈছে গেছ এচিডিটিক নহয়নে হয় মোৰতো হয়ে আছে আগৰ পৰাই হয় বাৰু আপোনালোকৰ ওচৰত আছে নাই নাজানো চোৱা আৰু এজোপা আৰু এই চোৱা এইটো মই ক্ৰছ কৰিলোৱেই ওচৰতে মানে প্ৰত্যেক খোজে কৈছোঁ নহয় জানো ইয়াতে আৰু চোৱা ইয়াতে আৰু 1 মিনিট আপোনালোকে ভিডিঅ'টো চাই থাকিব নিশ্চয়কৈ ভিডিঅ'টো স্কিপ কৰি নাযাব মই আৰু কিবা বস্তু এটা দেখুৱাবলৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব হয় নিশ্চয় মই কিবা এটা আপোনালোকে দেখি পায়
হয় এইয়া আপোনালোকে দেখি পাইছানে নিশ্চয় আপোনালোকৰ চিনাকি কিজানি কাৰণ কেলৈ মই ইয়াতে এনেই লগৰ এজনৰ লগত ফূৰ্তি কৰিবলৈ আহিছিলোঁ চাই ভাল লাগি ধেমালি কৰিবলৈ আহিছিলোঁ কিন্তু তেতিয়াই মই এনেই ভিডিঅ' শ্বুট কৰোঁতে মই ইউটিউবাৰ বনি গ'লোঁ হয় আপোনালোকে নিশ্চয়কৈ বহুতে ছাপোৰ্ট কৰিছে বুলি ক'ব লাগিব কাৰণ এমাহত এতিয়া 200-250টামান মোৰ ছাবস্ক্ৰাইব আহি গৈছে আপোনালোকৰ এই মৰম আৰু হেল্পৰ বাবে বহুত বহুত ধন্যবাদ আৰু এয়া চোৱা তেতিয়া এপুট দুপুটমান হৈছিলে এতিয়াই চোৱা কিমান ডাঙৰ জংঘল নিচিনা হৈ গ'ল নহয়নে এইটো কি আছিলে আপোনালোকে জানেনে কুঁহিয়াৰ এইটো চা ইয়াতে দালি আছে আৰু ইফালে ছজিনা গছ আছে আৰু ইয়াতে নতুনকৈ এতিয়া আগতে ঘেঁহু লগাই থৈছিলে এতিয়া কি লগাব নাজানো সোয়াবিন লগাব নে কি লগাব আৰু ইয়াতে ইণ্ডাষ্ট্ৰি এখন আছে আৰু এয়া মেইন ৰোড হয় নিশ্চয়কৈ আপোনালোকক এয়াই মই শ্বেয়াৰ কৰি আজিৰ ভিডিঅ'টো হেণ্ড কৰিম যদি ভাল লাগে সঁচাকৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰিব যেতিয়াই মই নতুনকৈ ভিডিঅ' বনাওঁ আপোনালোকৰ ওচৰত সকলোতকৈ নটিফিকেশ্যন